অসম চৰকাৰৰ চাকৰিৰ বাবে আমি বহুত কষ্ট কৰি কিছুমান প্ৰশ্ন আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক আমি আৰম্ভ কৰোঁ। 1 নম্বৰ, আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিলে? 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত সঠিক উত্তৰটো হৈছে মধ্য এছিয়াৰ পৰা আহিছিলে। 2 নম্বৰতে, আৰ্যসকলে ভাৰতলৈ কেতিয়া আহিছিলে? আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিলে? 4টা অপশ্যন আছে, 1200 খ্ৰীষ্টপূৰ্ব, 1260 খ্ৰীষ্টপূৰ্ব, 1300 খ্ৰীষ্টপূৰ্ব, 1360 খ্ৰীষ্টপূৰ্ব। উত্তৰটো হৈছে 1200 খ্ৰীষ্টপূৰ্বৰ আগতে তেওঁলোক ভাৰতলৈ আহিছিলে। আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বসতি স্থাপন কৰিছিলে? আৰ্যসকলে ভাৰতৰ প্ৰথম বসতি স্থাপন কৰা ঠাইডোখৰ হৈছে পঞ্জাৱ। ক'ত স্থাপন কৰিছিলে বসতি? পঞ্জাৱত কৰিছিলে। আৰ্যসকলে প্ৰথম ভাৰতলৈ অহাৰ সময়ত তেওঁলোক কি আছিলে? আৰ্যসকল যেতিয়া প্ৰথম ভাৰতলৈ আহিছিলে তেওঁলোক প্ৰথম আছিলে পশুপালক। তেওঁলোকে জীৱ জন্তু পোহপালন কৰি জীৱন নিৰ্বাহ কৰিছিলে আৰু সেই জীৱ জন্তুৰ ঘাঁহনি চৰা বিচাৰি ফুৰোঁতেই তেওঁলোকে আহি ভাৰতত প্ৰৱেশ কৰিছিলে। আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বসবাস কৰাৰ কথা জনা যায়, সেইটো হৈছে পঞ্জাৱ কোৱা হৈছে। আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিলে? তেওঁলোকৰ প্ৰধান জীৱিকা আছিলে কৃষি। আৰ্যসকলে মূল্যৰ মান আৰু মূল্যৱান দ্ৰব্যসমূহ আছিলে কি বাৰু? আৰ্যসকলৰ মূল্যৱান মান আৰু মূল্যৱান দ্ৰব্যসমূহ আছিলে গৌধন। তেওঁলোকে এই গৰুকে তেওঁলোকে সকলো বুলি ভাবি লৈছিলে। আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰাৰ মূল্যৰ একক আছিলে গৰু। আৰ্যসকলৰ পৰিয়াল কেনেকুৱা পৰিয়াল আছিলে? পিতৃপ্ৰধান নে মাতৃপ্ৰধান নে যৌথ পৰিয়াল নে একক পৰিয়াল? ইয়াত অপশ্যন দুটা অলপ অসুবিধা হৈ আছে বাৰু, যিয়ে নহওক আৰ্যসকল পৰিয়াল আছিলে তেওঁলোকৰ পিতৃপ্ৰধান পৰিয়ালৰ আছিলে। আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু কি আছিলে? আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিলে গৰু। আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য কি আছিলে? অপশ্যন 4টা আছে, স্তুতপাঠ, যজ্ঞ, সোমৰস পান, মূৰ্তি পূজা। তেওঁলোকৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিলে যজ্ঞ। আৰ্য দেৱতাসকলৰ ভিতৰত কোনজনে আটাইতকৈ উচ্চ স্থান পাইছিলে? আৰ্য দেৱতাসকলৰ ভিতৰত আটাইতকৈ উচ্চ স্থান পোৱা দেৱতাজন হৈছে বৰুণ দেৱতা, মানে বৰষুণৰ দেৱতা। তেওঁলোকে খেতিৰ ওপৰত যিহেতু বেছিকৈ নিৰ্ভৰ কৰিছিল বা পশুপালনৰ ওপৰত, গতিকে তেওঁলোকে বৰুণ দেৱতাক সকলোতকৈ উচ্চ স্থান দিছিলে। আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন কি আছিলে? আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন আছিলে সভা আৰু সমিতি। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিলে। সিন্ধু সভ্যতাৰ পতন ঘটে অনুমানিক প্ৰায় 1200 খ্ৰীষ্টাব্দত, খ্ৰীষ্টপূৰ্ব 1500 চনত, প্ৰায় খ্ৰীষ্টপূৰ্ব 2000 চনত, এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে প্ৰায় খ্ৰীষ্টপূৰ্ব 1500 চনত। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন কি? পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন হৈছে ঋগ্বেদ। আমাৰ হিন্দু সভ্যতাৰ 4খন বেদ আছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এই 4খন ভিতৰত প্ৰথম লিখিত গ্ৰন্থসমূহ হৈছে ঋগ্বেদ আৰু সকলোতকৈ পুৰণি গ্ৰন্থসমূহ হৈছে ঋগ্বেদ। সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটিছিলে খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাৰ ভিতৰত। সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটিছিলে খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাৰ ভিতৰত। প্ৰাচ্যত আৰ্য সংস্কৃতিৰ শ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে উদ্ভাসিত চহৰ 3খন হ'ল প্ৰাচ্যত, মানে পূবত, আৰু আমাৰ ভাৰতবৰ্ষৰ কথাই কোৱা হৈছে বাৰু। ভাৰতবৰ্ষতে আৰ্য সংস্কৃতিৰ শ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে উদ্ভাসিত চহৰ 3খন হৈছে কৌশল, কালি আৰু বিদেহ। সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিলে। সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিলে 1921 চনত। উত্তৰটো হ'ব 1921 চনত। সিন্ধু উপত্যকা সভ্যতাৰ মানুহৰ জীৱনৰ প্ৰধান জীৱিকা কি আছিল বাৰু? তেওঁলোকৰ আছিলে সিন্ধু উপত্যকা সভ্যতাৰ মানুহৰ জীৱনৰ প্ৰধান জীৱিকা আছিলে শিল্প বাণিজ্য। কোনখন চহৰক মৃতকৰ চহৰ বুলি কোৱা হয়? চিটি অফ দ্য ডেড কোৱা হয় মহেঞ্জোদাৰোক। আৰ্যসকলৰ প্ৰিয় আমোদ প্ৰমোদ আছিলে জুৱা খেলটো। জুৱা খেল তেওঁলোকে বহুত প্ৰিয় আছিলে। সিন্ধু সভ্যতাত মানুহৰ বাবে ঘোঁৰা আছিলে। সিন্ধু সভ্যতাত এইটো এটা প্ৰশ্ন UPSC টো সুধিছে। বাকী
ডিফেন্স এক্সামতো সোধে বা চিভিল এক্সামিনেশ্যনতো সোধে। সিন্ধু সভ্যতাত ঘোঁৰাৰ বিষয়ে সিন্ধু সভ্যতাৰ মানুহবোৰৰ একো জ্ঞানে নাছিলে। তেওঁলোকে ঘোঁৰা এটা অপৰিচিত, তেওঁলোকৰ বাবে অপৰিচিত জন্তু আছিলে। সিন্ধু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিলে? এই প্ৰশ্নটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো প্ৰশ্ন বহুতো কম্পিটিটিভ এক্সামত সুধিছে। সিন্ধু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিলে? সেইটো হৈছে লোহা। সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক ইটাৰে সাজিছিল। তেওঁলোকে তেতিয়াই ইটা বনাবলৈ জানিছিলে। সিন্ধু উপত্যকাত সভ্যতাৰ সময়ত জোখ মাখৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা সংখ্যাটো কি? 16। সেইবাবে আজিও আপোনালোকে হয়তো জানে 16 অনা 1 ভৰি, বা আগৰ দিনতো 16 অনাক 1 টকা বুলিও ধৰা হৈছিলে। গতিকে তেওঁলোকেও সেই সংখ্যাটো ব্যৱহাৰ কৰিছিলে তেতিয়া, আৰু সেইটো বহুত দিনলৈকে প্ৰচলিত হৈ আছিলে। তলৰ কোনোখন ঠাইত সিন্ধু উপত্যকা সভ্যতাৰ ঘোঁৰাৰ অৱশেষ পোৱা গৈছিলে? সিন্ধু উপত্যকা সভ্যতাৰ ঘোঁৰাৰ অৱশেষ পোৱা ঠাইখনৰ নাম হৈছে চুৰকাটাৰা। চুৰকাটাৰাত ঘোঁৰাৰ অৱশেষ পোৱা গৈছিলে। 29 নম্বৰ প্ৰশ্নটো হৈছে জাতিভেদ প্ৰথা কোন যুগৰ পৰা প্ৰকট হৈ পৰিছিলে? জাতিভেদ প্ৰথা একচুৱেলি পৰৱৰ্তী বৈদিক যুগৰ পৰাহে প্ৰচলিত হৈছিলে। তাৰ আগত জাতিভেদ প্ৰথাৰ কোনো ঘটনা ঘটা নাছিলে। পৰৱৰ্তী বৈদিক যুগত ঘটনাটো তাৰ পৰাহে প্ৰকট হৈ পৰিছিলে। ঋগ্বেদৰ সময়ত জৌন হ'ল এটা ৰাজনৈতিক গোট। ঋগ্বেদৰ সময়ত জৌন হ'ল এটা ৰাজনৈতিক গোট। 4খন বৈদিক সাহিত্যৰ অন্যতম ব্ৰাহ্মণৰ মুখ্যত কি আছে? 4খন বৈদিক সাহিত্য আপোনালোকে হয়তো জানিছে। 4খন বেদৰ কথা কৈছে। 4খন বেদৰ অন্যতম সকলো বেদতে ব্ৰাহ্মণৰ মুখ্যতে কাম কি বুলি দিয়া হৈছে? প্ৰশ্নটোৰ অৰ্থ এইটোৱে যে 4খন বেদত ব্ৰাহ্মণৰ কাম বা কৰ্ম কি বুলি ধৰা হৈছে? তেওঁলোকৰ কৰ্মটো ধৰা হৈছে যাগযজ্ঞৰ বিধি। তেওঁলোকৰ দায়িত্বত যাগযজ্ঞ কৰিবৰ বাবে দিয়া হৈছে। সিন্ধু উপত্যকা সভ্যতাৰ কালত এটা বৃহৎ স্নানাগাৰ সজা হৈছিল। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সিন্ধু উপত্যকাৰ সভ্যতাৰ কালত এটা বৃহৎ স্নানাগাৰ সজা হৈছিলে। সেইটো হৈছিলে মহেঞ্জোদাৰোত। সেই চহৰখনৰ নাম সোধে। সেই চহৰখনৰ নাম হৈছে মহেঞ্জোদাৰো। প্ৰশ্ন সোধে যে সিন্ধু উপত্যকাত পোৱা স্নানাগাৰটো কোনখন চহৰত পোৱা গৈছিলে? সেইটো হৈছিলে মহেঞ্জোদাৰো। তলত উল্লেখ কৰা কোনটো হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত ধ্বংসস্তূপৰ এটা বৈশিষ্ট্য? সেইটো হৈছে নৰ্দমা ব্যৱস্থাটো। তেতিয়াৰ দিনতে তেওঁলোকে নৰ্দমাৰ বিষয়ে জ্ঞাত আছিলে। চহৰৰ পানীবোৰ চহৰৰ পৰা বাহিৰলৈ ওলাই যাবৰ বাবে তেওঁলোকে তেতিয়াৰ দিনতে নৰ্দমাৰ ব্যৱস্থা কৰিছিলে। এইটো এটা উন্নত বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰতিফলন বুলি ক'ব পাৰি সেই যুগৰ। সিন্ধু উপত্যকা সভ্যতাটো কোনটো যুগৰ আছিলে? তেওঁলোক আছিলে ক্যালকুলিথিক যুগৰ আছিলে তেওঁলোক সভ্যতাটো। সিন্ধু উপত্যকা সভ্যতা বিকাশ হৈছিলে ঋগ্বেদৰ আগতে। সিন্ধু উপত্যকা সভ্যতাৰ বিকাশ হৈছিলে বৈদিক যুগৰ আগতে সিন্ধু উপত্যকা বিকাশ হৈছিলে। বৈদিক যুগ আপোনালোকে বুজি পাইছে হ'বলা। যি যুগত 4 বেদ ৰচনা কৰা হৈছিলে সেই যুগটোকে বৈদিক যুগ বুলি কোৱা হয়। সেই বৈদিক যুগৰ আগতে সিন্ধু উপত্যকা আছিলে। সিন্ধু উপত্যকা হৈছে হৰপ্পা সভ্যতা আৰু হৰপ্পা সভ্যতাটোকে সিন্ধু উপত্যকা বুলিও কোৱা হয়। মহেঞ্জোদাৰো সভ্যতাত আৱিষ্কাৰ কোন জড়িত আছিলে? মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত আছিলে? মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত জড়িত আছিলে R.D. বেনাৰ্জী। কোন আছিলে? R.D. বেনাৰ্জী। আশা কৰোঁ আজি এই 36টা প্ৰশ্নৰ উত্তৰ আপোনালোকে ভালমতে মুখস্থ কৰিব আৰু চাই ভাল পালে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হ'ব বুলি। আপোনালোকলৈ মাত্ৰ এটা অনুৰোধ, কিবা যদি অসুবিধা থাকে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।